গুড মৰ্নিং এভৰিৱান। সকলো ভালে আছে নিশ্চয় ঘৰতে। মই এতিয়া দুপৰীয়াৰ ভাত সাজ যোগাৰ কৰিবলৈ লৈছোঁ আৰু ভাত সাজ তেনেই সাধাৰণভাৱে বনাম ঘৰতে পোৱা কেইটামান বস্তু দি। ব'লকচোন তেতিয়াহ'লে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইখিনি সৰু টেঙেচি প্ৰথমতে মই পানীত ভালকৈ ধুই অলপ সময় তিয়াই ৰাখিলোঁ। ধুই লোৱা টেঙেচিখিনি এতিয়া এটা প্ৰেছাৰ কুকাৰত 2টা চিটি মাৰি দিলোঁ আৰু আনটো কুকাৰত ভাতৰ লগতে 2টা আলু দি দিলোঁ। এয়া মাছ ফ্ৰাই কৰিছোঁ টেঙেচি আৰু আলুৰ লগত টেঙা জোল বনাবৰ কাৰণে। আৰু কেইটামান কণ বিলাহী লৈছোঁ কচু শাকৰ লগত পিটিকা কৰিম বুলি। যিহেতু কচু শাকখিনি মই পিটিকাৰ কাৰণে লৈছোঁ সেইকাৰণে অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। বৰ বেছি সৰু নকৰিলেও হ'ব, মিহিকৈ নাকাটিলেও হয়। এইখিনি কাটি হোৱাত মই কেইফুটামান নহৰু গুচাই ল'লোঁ আৰু 3টা সৰু জলকীয়া লৈ লৈছোঁ। আৰু এইখিনি হ'ল ৰূপহী থেকেৰাৰ পাত আৰু এইখিনি হ'ল মছন্দৰী। এইখিনি মই পিটিকাত একেলগে দি দিম। আৰু এতিয়া এটা চাহ বনোৱা চচত মই গোটেই বস্তুখিনি একেলগে দি দিলোঁ। মই ইয়াত পানী দিয়া নাই, বস্তুখিনি যেনেকৈ পানীত ধুইছিলোঁ ঠিক তেনেকৈয়ে মই টুকি পেলাই চচটোত দি দিলোঁ। আৰু গেছটো একেবাৰে ল' ফ্লেমত দি ভাপতে সিজিবৰ কাৰণে গোটেই বস্তুখিনি 10-15 মিনিটমান গেছটোতে ৰাখি দিলোঁ। ইয়াত মই কেৱল নিমখহে দিছোঁ, হালধি একেবাৰে ব্যৱহাৰ কৰা নাই। এইখিনি অলৰেডি হৈ গৈছে। এতিয়া মই খৰিচা দি মাছ ভাজিম। ইয়াৰ কাৰণে প্ৰথমতে মই মাছ ভাজি থোৱা কেৰাহীখনতে কেইটামান পাঁচফোৰণ দি তাতে পিঁয়াজ দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে, কিন্তু আমি জলকীয়া নাখাওঁ কাৰণে ডাইৰেক্ট ইয়াতে মাছখিনি দি দিলোঁ, ফ্ৰাই কৰি থোৱা মাছখিনি। আৰু তাতে শুকান খৰিচা দুমুঠি দি দিলোঁ। কেৰাহীতে ভাজিখিনি হৈ থাকিবলৈ দি এয়া বইল টেঙেচিখিনিৰ পৰা ৰস উলিয়াই ল'লোঁ পানী দি। আৰু এয়া হ'ল বইল আলু পিটিকা কৰি ল'লোঁ আৰু সেয়া টেঙেচিৰ সৈতে একেলগে মাছৰ জোল বনাম। আৰু অলমষ্ট ভাজিখন হৈ গৈছে মোৰ, নমালোঁ কেৰাহীৰ পৰা। এতিয়া সেইখন কেৰাহীতে মই মাছৰ জোলখিনি বনাই পেলাম। এয়া মোৰ ভাতৰ তেনেই সাধাৰণ থালিখন প্ৰস্তুত হৈ গ'ল আৰু এতিয়া মই খাবৰ কাৰণে এয়া বাঢ়ি ল'লোঁ। আৰু আমাৰ ভাত খোৱা হৈ গ'ল আৰু আপোনালোককো সেয়া দেখালোৱেই। তেনেই সাধাৰণভাৱে আজি ৰন্ধা দুপৰীয়াৰ ভাত সাজ খাই অৱশ্যে বেয়া নালাগিল। যিহেতু সৰু টেঙেচি আৰু আলু দি পেলাই মাছৰ জোলখন বনাইছিলোঁ, মছলা একেবাৰে ব্যৱহাৰ কৰা নাছিলোঁ, খাই ভাল লাগিলে। আৰু বিশেষকৈ যিখন শুকান খৰিচা দি মাছ ভাজিছিলোঁ সেইখন ভাজি কিন্তু খাই বেছিয়ে ভাল লাগিলে। চবেই ভাল পালে খাই, মোৰো ভাল লাগিলে। আপোনালোকে যদি খোৱা নাই কেতিয়াবা খাই চাবচোন, বেয়া নাপাব চাগে। তাত অৱশ্যে ডাঙৰ পিচ মাছতকৈ এই সৰু সৰু যে মাছবিলাক যেনেকৈ মোৱা মাছ বা দৰিকণা মাছ, সেইখিনি মাছ দি পেলাই খালে বেছি ভাল লাগে। মোৰ আজি নাছিলে কাৰণে মই ডাঙৰ মাছৰে সৰু সৰু দুপিচ চাই পেলাই তাৰ সৈতে ভাজিলোঁ আৰু জলকীয়া ব্যৱহাৰ কৰা নাছিলোঁ। আপোনালোকে যদি জলকীয়া খায় তেতিয়াহ'লে জলকীয়া অলপ দি দিব, খাই বেছি টেষ্টি লাগে। ঠিক আছে, তেতিয়াহ'লে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো বা মোৰ বনোৱাসমূহ যদি চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা